নমস্কাৰ সকলোকে ৰিচ ৰাজবংশীলৈ স্বাগতম। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। মই কিন্তু এই দুদিন তামাম এনজয় কৰিলোঁ। মোৰ আগৰ পৰাই হেঁপাহ আছিল এবাৰ হ'লেও পথাৰত নামি ভুই ৰুই চোৱাৰ, আৰু সেই হেঁপাহ মোৰ এই দুদিনত পূৰণ হৈ গ'ল। আজি মই পথাৰৰ কেইটামান দৃশ্য দেখুৱাম, গতিকে ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু কেনে পালে জনাব। এয়া চাওক মই পথাৰত যোৱাৰ আগৰ দৃশ্য। বেদেলাং আৰু ৰ'দৰ পৰা ৰক্ষা পাবলৈ মই এনেদৰে ওলাইছোঁ। পথাৰৰ মাজে মাজে সৰু সৰু আলি, পিছল পিছল আলি। মই আহিছোঁ জেঠী আৰু নতুন বৌৰ লগত। চাৰিওফালে বোকাৰ গন্ধ। প্ৰথমে আমি কঠীয়া তুলিম, তাৰ পিছত ভুই ৰুম। এয়া মোৰ জেঠীয়ে কঠীয়া তুলি আছে। মই প্ৰথমে চাই লৈছোঁ কেনেদৰে কঠীয়া তোলে, তাৰপিছত মই অকণমান ট্ৰাই কৰিম। কঠীয়াৰ এনে এটা মুঠাক পাহু বুলি কয়। মই কথাটো আজিহে গম পালোঁ। আৰু শস্যৰ ক্ষেত্ৰত এক গাণ্ডা মানে হৈছে 20টা পাহু। এয়া মই বৌৰ লগত কঠীয়া তুলি আছোঁ। বৌৱে মোক টেকনিকটো শিকাই দিছে কেনেদৰে তুলিব লাগে। বৰ্তমান মই ৰেষ্ট লৈ আছোঁ আৰু এতিয়া হ'ব ব্ৰেক টাইম। দাদাই খানা আনি আছে, তাৰপিছত আমি যাম ভুই ৰুবলৈ। এয়া হৈছে চিৰা চাহ। এইখিনি খাই আমি অলপ সময় ৰেষ্ট লৈ ভুই ৰুবলৈ ৰাওনা হ'লোঁ। পথাৰত বহুত পানী জমা হৈছে আৰু আলিবোৰ প্ৰায় ভাঙি গৈছে, গতিকে মই আলিৰ পৰা নামিব লাগিব। এইখিনি ডাঙৰ এটা দহলা হয়, আজি এইখিনিত ৰুব। এয়া চাওক জেঠী আৰু বৌৱে ৰোৱা আৰম্ভ কৰি দিলে। মই অকণমান চাই লওঁ কেনেকৈ ৰুৱে, তাৰপিছত ময়ো ট্ৰাই কৰিম। হৌৱা চাওক হাঁহকেইটা কেনেদৰে উমলি আছে। প্ৰায় 1 ঘণ্টামান ৰুলোঁ আৰু এতিয়া অলপমান ৰেষ্ট লৈ আছোঁ। এয়া চাওক আমাৰ দাদাও ৰুই আছে। বহুখিনিয়ে ৰোৱা হৈ গ'ল এতিয়ালৈকে, আৰু আধামান আছে। মই এতিয়া যাওঁ ইয়াৰ পৰা আৰু নকৰোঁ, বাকীখিনি জেঠীহঁতে কৰিব, কাৰণ মোৰ আৰু এনাৰ্জি নাই। এনেদৰেই মই অকণমান ভুই ৰুই চালোঁ আৰু গম পালোঁ যে ভুই ৰোৱাটো ইমান সহজ কথা নহয়, বহুত কষ্ট হয়। মই নিজে অনুভৱ কৰিব পাৰিছোঁ এতিয়া। পিছে মোৰ জাকৈ মৰাৰ ইচ্ছা পূৰ নহ'ল, পিছলৈ সেইটো পেইণ্টিং থাকিল। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টি ইমানেই আছিল। আপোনালোকে চাই থকাৰ বাবে ধন্যবাদ।
বাই বাই।